হেল্ল' গাইজ মই আছোঁ আশা বৃদ্ধাশ্ৰমত। এতিয়া বৰ্তমান আমাৰ এই আশ্ৰমখনত মানে কি হ'ল, আশ্ৰমখন বনাবলৈলগীয়া আছে। ছাইডত অকণমান ৰুম কেইটামান আপোনালোকে জানে চাগে, আগৰ ভিডিঅ'কেইটাত মই কৈছিলোঁ। এতিয়া এই আশ্ৰমখনত মানে অকণমান মানুহবিলাকে অকণমান সহায় আগবঢ়াইছে। এই সহায়তে মানে আমাৰ আশ্ৰমখনত ৰুম দুটা যে বনাবলগীয়া আছিলে সেইকেইটা বনাব। এতিয়া বনোৱাৰ কাৰণে মানে কি হ'ল, মানুহবিলাকে বহুত সহায় কৰিছে আৰু কিছুমান মানুহ আহে। আজি মই আহিছোঁ, দেখিছোঁ যে ইয়াত মানে কি হ'ল, মাটি পৰি আছে। আপোনালোকক দেখুৱাই আছোঁ। এইখিনি ধৰক মাটি ইয়াত সোমাবলৈ মানে এইখিনি মাটি হয় আৰু বাহু পেলাই থৈছে। এই ৰুমকেইটা মানে কি হ'ল, ফিল আপ কৰিব লাগে। ইয়াত আমাৰ 8 মাৰ্চৰ আগে আমাৰ মহিলা দিৱস যিটো আছে, ওমেন্স ডে, মানে এইটো কাৰণে পালন কৰিবলৈ কাৰণে, উদযাপন কৰিবলৈ কাৰণে মানুহ আহিব আমাৰ বাহিৰৰ পৰা। সেইকাৰণে ইয়াত মানুহে আজি এইখিনি বাঁহ দিলে। এই ইয়াত মানে টিং লগাবলৈ, টিঙো দিয়া আছে। সেইখিনি তাত ধৰক আপোনালোকে দেখা পাব, মই দেখুৱাই দিছোঁ। এইখিনি হৈছে টিঙো দিয়া আছে। এতিয়া ইয়াত মানে কি হ'ল, বাঁহো দিলে। বাঁহ দিয়াৰ পিছত ইয়াত কি হ'ল, ধৰক টিঙো দিব। টিং দিয়া আছে। বেৰা কিছুমান দিবলগীয়া আছে। বেৰা মানে কি হ'ল, দিব কোনোবাই ধৰক। তাৰপিছত আমাৰ আশ্ৰমখনত মানে অকণমান সুবিধাটো হ'ব ধৰক। এয়া আপোনালোকক দেখুৱাই লৈছোঁ। ফাৰ্ষ্ট টাইমতে দেখিছোঁ। আমাৰ আইতাহঁতে বহুত আচাৰ বনাই বহুত ভাল পায়। এইখিনি আচাৰখিনি আছে। এই মটৰ কিছুমান গুচাই থৈছে। আজি মানে কি হ'ল, মই আহিলোঁ, আমাৰ আশ্ৰমখনত বহুত দিন ভিডিঅ' দিয়া নাই। সেই গতিকে আহিলোঁ। মানে এই আইতাকেইজনীয়ে অকণমান মানে পাকঘৰটো অকণমান কিবাকিবি কৰি থাকে, নিজে কিবাকিবি খুচৰি থাকে, ভাল পায় অকণমান কৰি কেনে। আৰু মই মানে কি হ'ল, দেখুৱাই আছোঁ আপোনালোকক। এইয়া আমাৰ ৰেখা বাইদেৱে মোবাইল টিপি আছে। এইয়া তাৰপিছত আইতাহঁতৰ লগতে আমাৰ বাইদেউ বহি আছে, আমাৰ প্ৰেচিডেণ্ট বাইদেউ। তাৰপিছত এইজনী আইতাও আমাৰ ধৰক এনেই বহি আছে, ভাত পানী খাই এতিয়া ৰেষ্ট লৈছে তেখেতলোকে। আৰু মই দেখুৱাই আছোঁ আমাৰ আইতা। আৰু এইজনী আইতা মোক মাতি আছে, দেখুৱাইছোঁ। এইজনী আইতা শুই আছে। এইজনী আইতা দেখিছে আপোনালোকে, শুই আছে। মই পানী নাই মৰা, মই মাৰি দিম বাৰু। এইজনী আইতা বোলে বাথৰুমত যায় এতিয়া। আৰু এটা কথা কৈ দিওঁ, মানে কি হ'ল, মই যোনদিনাখন আহিম সিদিনাখন মানে মই কি হ'ল, কথাটো মই মানে কৈছিলোঁ আইতাহঁতক যে বোলো হেৰি, মই যোৱা দিনাখন বোলো আপোনালোকক অকণমান মাংস বনাই খুৱাম। সেই আজি আহিলোঁ আশ্ৰমখনত অকণমান ধৰক আইতাহঁতৰ কাৰণে অকণমান ফূৰ্তি লগাওঁ বুলি কেনে অকণমান মাংস অকণমান আনিলোঁ। মাংস আনি কেনে মাংস আৰু লাই আলু দি কেনে বনাই কেনে খোৱালোঁ। এতিয়া আইতাহঁতে ভাল পাইছোঁ বুলি কৈছে। নিজে বনাইছোঁ, নিজে যিমানখিনি বনাব পাৰোঁ সেনেকুৱা মোৰ নিজৰ ধৰক ষ্টাইলত বনাইছোঁ। আৰু জাষ্ট চিম্পুল ষ্টাইলত। এইটো বেলেগে খাই কেনেকুৱা পায় মইতো নাজানো। আইতাহঁতে ভাল পাইছোঁ বুলি কৈছে। সেয়াই মোৰ ভাল লাগিছে। কাৰণ কেলৈ, মই আইতাহঁতক সুখত ৰাখিব পৰাটোৱে মোৰ মেইন। মই এইখনৰ কাৰণে মই সদায় আছোঁ। মই আইতাহঁতৰ লগত সদায় থাকিম। যিমান দিনলৈকে আছোঁ সিমান দিনলৈ মই থাকিম আইতাহঁতৰ লগত। আপোনালোকৰো আশীৰ্বাদ বিচাৰিছোঁ যে আইতাহঁতৰ হকে মই কাম কৰি যাব পাৰোঁ। সেই আইতাহঁতৰ কাৰণে মই কাম কৰি আছোঁ। এতিয়া মোক ক'লে যে আইতাই যে সেই বোলে টিউবৱেলটো মানে অকণমান পানী মাৰি দিব লাগে। সেইটো কাৰণে মই দেখুৱাইছোঁ আপোনালোকক। টিউবৱেলটো পানী মাৰি দিবলৈ মানে ওপৰত টেপটোত মানে কি হ'ল, পানী ভৰাবলৈ। এইয়া দেখাই আছোঁ, এইটো হৈছে পানী। এতিয়া ইয়াত ভৰাব লাগিব। এইটো মানে কি হ'ল কথাটো, এইটো টিউবৱেলটোত পানী ভৰালেহে সেই পানীটো আহে। মানে সেইটো কাৰণে মই মানে কি হ'ল, পানীটো ভৰাই ল'লোঁ। বৰ্তমান পানী ভৰাই আছোঁ। আৰু এইয়া কাৰেণ্টটো আহিলে, কাৰেণ্টটো দিলে। এতিয়া পানীটো টেংকিত ভৰাব, এতিয়া ভাল হ'ব। তাৰপিছত মই মানে কি হ'ল, দেখুৱাই আছোঁ। আৰু এই আমাৰ আইতাহঁতে অকণমান ধৰক, আইতাহঁতক মই ফূৰ্তি কৰাবলৈ বিচাৰোঁ। মানে কি হ'ল, সদায় মই সুখত ৰাখিব বিচাৰোঁ সিহঁতক, যাতে মোৰ লাইফটো সদায় আইতাহঁতৰ লগতে থাকক। এই আইতা আছে।
এইজনী হৈছে আইতা, এইজন টেঙাহঁতৰ আইতাজনী, এজনী চাফা কৰি ভাল পায়, এজনী বিহাৰৰ আইতা হয়, এজনীহঁতে চাফা কৰি ভাল পায়। তাৰপিছতে হৈছে এই আমাৰ আইতাহঁতে এতিয়া বহি আছে ইয়াতে, এতিয়া জিৰণি লৈছে, ভাত খাই পিনে চবেই ইয়াতে হা চবেই ইয়াতে বহি আছে। কথা পাতি আছে অকণমান, মিটিং এনেই আৰু মিটিং। ঠিক আছে, আপোনালোকক মই দেখুৱাই আছোঁ। মই হৈছে দীপজ্যোতি। মই আপোনালোকক মোৰ আইতাহঁতৰ ভিডিঅ' দেখাওঁ, কিছুমানে চাগে বেয়া পায়। মই বেলেগ ভিডিঅ' বনাব নহয় ইয়াত। মই কোনো ইউটিউবাৰ বুলি নহয়, মই অকল আইতাহঁতক দেখুৱাবলৈ কাৰণে মই চেষ্টা কৰোঁ। মোক কোনো ইয়াত হেৰি নাই, স্বাৰ্থ নাই। মই আইতাহঁতক যাতে অকণমান পপুলাৰ কৰি দিওঁ, যাতে মানে কি হ'ল, আইতাহঁতক যে মই ৰাখিছোঁ, ইয়াত মই ৰখা নাই, ইয়াত আমাৰ আশ্ৰমখনত যে ৰাখিছোঁ, সেইটো কাৰণে মই আপোনালোকক আইতাহঁতে কি কৰিছে মই সেইটো দেখাবলৈ কাৰণে মই ভিডিঅ'খিনি কৰোঁ। বেলেগ একো নাই মোৰ ইয়াত, মই সেই গতিকে দেখাইছোঁ। আমাৰ ইয়াৰ এই আশ্ৰমখনত মানে যিটো এতিয়া ৰুমকেইটা বনিব, এটা ৰুম এইটো দেখিছে, এটা ৰুম ইটো ৰুম, দুটা ৰুমত বনিলে মানে আমাৰ অকণমান আহল বহল হ'ব, তেতিয়া বহুত ভাল লাগিব। আপোনালোকে আহিব। ইয়াত হাতীমূৰা এইটো আপোনালোকে চাইনবোৰ্ডখন দেখিছে, জোনাকী পথ মানকটা হাতীমূৰা ডিব্ৰুগড়। হেল্ল' গাইজ, আপোনালোকে যদি ভিডিঅ'টো যদিহে মোলৈ মানে আমাৰ আইতাহঁতক চাই ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু মই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। মানে ক'লোঁ আৰু বাই বাই। গাইজ, আজি হেপী হোলী। আজি আহিছোঁ মই আমাৰ আইতাহঁতৰ ওচৰত। ইয়াত আমাৰ মঞ্জুলা বাইদেউৰ বাৰ্থডে'। আজি বাৰ্থডে পাতিবলৈ আহিছে আমাৰ এই আইতাহঁতৰ ওচৰত। তাকে আপোনালোকক দেখুৱাই আছোঁ। আমাৰ আইতাহঁতে ইয়াতে বহি আছে, আৰু লগতে মই অকণমান বক্সটোও লৈ আহিছোঁ, অকণমান গান বজাই দিছোঁ। হেপী হোলীৰ দেখুৱাই আছোঁ আইতাহঁতক। এইয়া আমাৰ আইতাহঁতে ইয়াতে বহি আছে। হোলী কোনো খেলা নাই বাৰু, হোলী ৰাতিপুৱা খেলিলে বোলে, কিন্তু লগাব নালাগে বুলি কোৱা কাৰণে মই বাৰু নাহিলোঁ, সেইটো কাৰণে মই নিজে খেলি আহিলোঁ। এয়া আইতা লগাই থৈছেই, এইয়া দেখিছে আপোনালোকে। এতিয়া আৰম্ভ হৈ আছে ইয়াত আমাৰ খানা প্ৰস্তুতি। এই আমাৰ ৰেখা বাইদেউ কিবা দাইল উলিয়াই আছে, কি উলিয়াই আছে জানো, মই নাজানো, মই দেখুৱাই আছোঁ আপোনালোকক। বাইদেউসকলে খাই আছে। বাইদেউৰ কাৰণে আজি হেপী বাৰ্থডে কৰিছে আৰু ভাত খাইছে। এয়া কি দিছে মইতো গম পোৱা নাই বাৰু। এই আমাৰ বাইদেউসকলে দি আছে, ধুনীয়াছে খাই আছে। এয়া আইতাহঁতে, এইয়া আমাৰ বাইদেউহঁতে এতিয়া খাই আছে। এতিয়া মানে কি হ'ল, ভাত খোৱা আৰম্ভ হৈছে, ভাত খাই আছে, ভাতটো খাইছে আৰু আমাৰ আইতাহঁতে ভাত খালে চাগে। কৈ যাওক আজি হোলীৰ দিনটোত আপোনালোকক কেনেকুৱা লাগিছে? হা? আপোনালোকে কি কৰিছে? খেলিলে নাই? ৰাতিপুৱা খেলিলে নাই? মোৰ আহিবলৈ ইচ্ছা আছিলে, কিন্তু মই নাহিলোঁ। মই বোলে বেলেগ পাৰ্টি এটা আছিলে কিন্তু নাহিলোঁ। হা? সেই লগাই ৰাখিব লাগে। এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে নাই আপোনালোক? ভাত খালে নাই? 11টা বজাতে খাই দিলে। আৰু এতিয়া যে বাইদেউ যে মাংস আনিছে, কিবা আনিছে, খাব নাই? এতিয়া খালে আকৌ গধূলি ভোক লাগে, সেইকাৰণে হজম নহয় বস্তুবোৰ আমাৰ একো হয় নি? এতিয়া নাচিব কোনে? আমাৰ আইদেউ নাচিব লাগিব নহয়। এতিয়া গান বাজি আছে, তুমি নাচিব লাগিব। বক্স গান বাজি আছে, পাকঘৰত কিনো কৰি আছে মইতো গম নাপাওঁ বাৰু। দেখাইছোঁ যে ৰান্ধনি ঢেৰ আছে। এই আমাৰ বাইদেউৰ বাৰ্থডে মানে আজি ফূৰ্তি কৰিছে ইয়াত আশ্ৰমত। আইতাহঁতেও অকণমান ফূৰ্তি লগাইছে।
বাইদেউ নাচি দিয়ক আপোনাৰ বাৰ্থডে আপুনি এপাক নাচক এপাক নাচি দিয়ক আৰে আপুনি এতিয়া মই ভিডিঅ' কৰিছোঁ এপাক নাচক আকৌ নাপায় নহয় আৰে বাইদেউ মই ৰিকুৱেষ্ট কৰিছোঁ নহয় এপাক নাচক আপুনি নাচক এপাক নাচক Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ